মই নৰ্মেলতে ছোৱালীবিলাক পাগল হৈ থাকে মেছেজ কৰি একদম ৰাতি দিন একদম পগলা কৰি থাকে কিন্তু মই যদি ভাল ড্ৰেছ লগাই থাকো। হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৱে ভাল। আমাৰ ঘৰৰ ওচৰতে পুতলা থিয়েটাৰ পাতিছে। আজি পুতলা থিয়েটাৰ চাবলৈ যাম। আপোনালোকে কোনে কোনে চাই ভাল পায় বা পুতলা থিয়েটাৰ? মই কিন্তু বহুত ভাল পাওঁ, মজা লাগে ন, একদম হাঁহি উঠে, বহুত জমনি হয় যে। তাকে ভাবিছোঁ আজি মই চাই আহিমগৈ। আপোনালোককো ভিডিঅ'ৰ জৰিয়তে দেখুৱাম আৰু কেনেকুৱা পাইছোঁ কমেণ্ট এটা কৰি যাব। পুতলা থিয়েটাৰ চাবলৈ গৈছোঁ, লগত হেপী। আমি উল্টেটালৈ গৈ থাকোঁ, আপোনালোকক তাত দেখুৱাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া আমি পাই গ'লোহি থিয়েটাৰ জেগা আৰু এতিয়া ভিতৰলৈ সোমাই যাম আৰু আপোনালোকক দেখুৱাই আছোঁ পুতলা থিয়েটাৰ। কিন্তু প্ৰশ্ন আহিল যে নাহিব কিয়? আপুনি ঘপকৈ যে পৰহিলৈ মাতি আনিলে, এই ঘৰটোৰ বিষয়ে কিবা চিন্তা কৰি চালেনে? ঘৰটোৰ বিষয়ে আকৌ কি চিন্তা কৰিব লাগে হে? এই যে এলান্ধুবোৰ লাগি আছে আৰু ঘৰটো যে ৰং কৰিব লাগে, খবৰ আছে আপোনাৰ? হ'ব দিয়া হে, বিয়াৰ আগে আগে ঘৰটো ৰং কৰিলেইতো হ'ল। কিন্তু আমাৰ সংগীতা কলৈ গ'লে? তাইকো খবৰটো জনাব লাগিছিল নহয়। তাই চুমিৰ লগত পিকনিকলৈ গৈছে। কি পিকনিকলৈ গৈছে? ক'ত? আকাশী গংগাত। আকাশী গংগা? হাই ডিয়েৰ। মই তোমাক কিমান সময় মাতিছিলোঁ? অকণমান পলম হ'ল, তাতে ইমান খং নে? চোৱা, নিজৰ গাড়ী নাই যেতিয়া অলপ পলম হ'বই দিয়াচোন। এইবাৰ এখন বাইক লৈ লওঁ, তাৰপিছত দুয়ো ভালদৰে এনজয় কৰিম। এইবোৰ কথা বাদ দিয়া, মই ইয়ালৈ মতাৰ কাৰণটো শুনা। মই পাহৰি গ'লো, কোৱাচোন তোমাৰ কাৰণটো শুনো। তোমাক মই এটা ডাঙৰ কথা ক'বলগীয়া আছে। হয় নেকি? কওকচোন, কোৱা। নাই, নকওঁ। কোৱা না। আমাৰ যে থিয়েটাৰ চলি আছে, তাৰ গেটৰ সন্মুখতে এই মায়ামণিক দেখোঁতে ঘপককৈ চকুটো তাতনো পোকটা সোমাই যাব লাগেনে? তাৰপিছতে মোৰলৈ মানে একেবাৰে ভৰিৰ পৰা চেণ্ডেল এপাত লৈ যেনেকৈ খেদা মাৰি আহিছে নহয় বাইদেউ। মায়ামণিয়ে বাইদেউ, মায়ামণিয়ে। হয় নেকি? বাইদেউ, মোক বচাওক বাইদেউ। যেনেকৈ খেদি আহিছে নহয়, মৰব লাগিছে বাইদেউ। উঠি কাম বনবোৰ মানে মিঠাই চিঠাই কি দিয়া সেই তোমাৰ হ'বলগীয়াজনক বনাই কৰি লোৱাগৈ আকৌ। কিন্তু মইতো এইবোৰ কথা একোৱেই নাজানো। মোক চাবলৈ ল'ৰা আহিব, অথচ ময়ে নাজানো। মোৰতো জানিবলগীয়া কথা থাকিব পাৰে। মোৰতো বিয়া হ'বলৈ ইচ্ছা নাথাকিবতো পাৰে। মোৰ জীৱনৰ ৰঙীন সপোনবোৰ চাবলৈ, মই কল্পনা কৰিবলৈ মোৰ জানো মন নাযায় ৰামুকাই? চোৱা মাজনী, তোমাৰ দেউতা আৰু মায়ে সৰুৰ পৰা কোলাই বুকুচাই লৈ ডাঙৰ দীঘল কৰিলে, আৰু কাৰ মাক দেউতাকে নিজৰ ল'ৰা ছোৱালী সুখত থকাটো নিবিচাৰে? সকলোৱেতো বিচাৰে। কিন্তু মোকতো এবাৰ সুধিব পাৰিলেহেঁতেন। পাৰিলেহেঁতেন, কিন্তু মা আৰু দেউতাই ইমান দৰকৈ ভবা নাছিলো। আৰু দেউতাটো এজন বৰ জনা বুজা শিক্ষিত মানুহ, তথাপিও তেওঁ এই কথাটো এবাৰ চিন্তা কৰি কিয় নাচালে? ৰামু, মই মাজনী কোঠাতে আছো। তই ইয়াতে আছ যে? কিমান সময়ৰ পৰা তোক বিচাৰি আছো। কিয় বাবু? তই অকণমান বজাৰৰ পৰা আগচোন।
দুপৰীয়া আলহীৰ বাবে অলপ বজাৰ কৰিবলৈকে থাকি গ'ল। তই গৈ বজাৰখিনি লৈ আহিবচোন। ঠিক আছে বাবু। মানে তোমালোকে মত দিলেও মই এইবাৰ বহিব নোৱাৰো, কাৰণ মই আন এজনক কি তই এইবোৰ কি ক'বলৈ বিচাৰিছ? ইমান দিনে মৰম চেনেহ কৰি শেষত তই এয়াই ফলাফল দিব বিচাৰিছ? বাৰু ঠিক আছে, তই যি বিচাৰিছ সেইটোৱে হ'ব, কিন্তু মোৰো এটা আপত্তি আছে। সেই ঘৰৰ মানুহবোৰ মোৰ পচন্দ হ'ব লাগিব। কোন কোন সেইজন তোৰ পচন্দৰ? ক। সেই ল'ৰাটো মাতি আনি মই তোৰ বিয়াৰ শেষ সিদ্ধান্ত আজিয়ে লওঁ। তেওঁৰ নাম বিক্ৰম বৰুৱা। বিক্ৰম? বিক্ৰম? কি জানো তই, কি জানো বিক্ৰমৰ বিষয়ে? হা, তই জানো সি এটা পাগল। তাক মই ভালকৈ চিনি পাওঁ। মই শুনামতে সি কেতিয়াবা ৰাস্তাই ৰাস্তাই বকি বকি ফুৰে আৰু কেতিয়াবা নদীৰ পাৰত বহি অকলে অকলে কান্দি থাকে। আৰু তই সেই পাগলটোৰ পাল্লাত পৰিছ? তই সেই পাগলটোৰ লগত বিয়া হবি? চি, এইবোৰ কথা ৰাইজে শুনিলে মোক কিৰিলি পাৰি হাঁহিব। ৰাইজৰ আগত মই মুখ দেখুৱাব নোৱাৰা হ'ম। এই বিয়া হ'বই লাগিব দেউতা। তোমালোকে জানানে বিক্ৰম দাই কিয় পাগল হ'ল? শুনা, তেওঁ কিয় পাগল হ'ল সেই কথা মই জানো। সেইকাৰণে তেওঁক মই ভাল পাওঁ আৰু তেওঁক মই শপত দিছো যে মই সদায় তেওঁৰে হৈ থাকিম। আৰু ইয়াৰ বাহিৰেও মোৰ গৰ্ভত ওলাই যা, ওলাই যা। এইখন জঘন্য মানুহৰ ঘৰ নহয়, এইখন পুলিচ ইন্সপেক্টৰ অভিজিত বৰুৱাৰ ঘৰ। ইয়াত কোনো জঘন্য মানুহৰ স্থান নাই। আকাশী, আকাশী, কি হ'ল আকৌ ইমানকৈ চিঞৰিছে যে? কি হ'ল তুমি গমেই নোপোৱা? তোমাৰ মৰমৰ ছোৱালীক সোধা কি হৈছে। সৰুৰে পৰা ডাঙৰ দীঘল কৰিছিলা নহয়, এতিয়া সেই ফল হাতে হাতে নিজৰ কন্যাই দিছে। কি হ'ল কথাটো বুজাই নকয় কিয়? বুজাই ক'ব লাগে নহয়, বুজাই ক'ব লাগে। তেনেহ'লে সোধা, তোমাৰ মৰমৰ মাজনী গৰ্ভত কাৰ সন্তান আছে? সোধা। নহয় নহয়, আমাৰ মাজনী এনে ডাঙৰ ভুল কেতিয়াও কৰিব নোৱাৰে। মোৰ কিন্তু এই কথা একেবাৰে বিশ্বাস নহয়। বিশ্বাস কৰা নাই নহয়? বিশ্বাস নহ'বও পাৰে, কাৰণ কলেজলৈ আহোঁতে যাওঁতে তুমি সদায় লগত অহা যোৱা কৰা নহয়। কেতিয়াবা যেতিয়া ৰাতি আহি ঘৰ সোমাই তেতিয়া তুমি সুধি চোৱানে তাই ইমান দেৰিলৈকে ক'ত আছিল? মাজনী, এইবোৰ কি শুনিছো? তই এবাৰ মোৰ চকুলৈ চাই নকওঁ কিয় এইবোৰ কথা মিছা বুলি? মা, দেউতাই যিখিনি কথা কৈছে সকলো সঁচা মা। শুনিলা, শুনিলা? এতিয়া নিজৰ কাণৰে শুনিলা নহয়? নে এতিয়াও বিশ্বাস হোৱা নাই? নে আৰু কিবা প্ৰমাণ লাগিব তোমাক? হে ভগৱান, এই কথা শুনাৰ আগতে মোক মাৰি নিনিলে কিয়? কি দুখ কৰিছিলো মই? ইমান ডাঙৰ অকমান এই কথা তহঁতৰ কাপোৰ আনি দিম। এতিয়া ভালকৈ পঢ় আকৌ। ভালকৈ পঢ়িলেহে দেউতাই ভাল পাব আৰু পঢ়া শুনা ভালকৈ কৰি দেখিছো, কিন্তু টকা পইচাৰ ক্ষেত্ৰত সুখ দুখৰ কথা নাহে। বাৰু মোক থানালৈকে লৈ গ'ল। সেই অৱস্থাত মোৰ ল'ৰা আৰু পত্নী যদি দেখে তেন্তে সিহঁতে বহুত দুখ পাব। হে ভগৱান, সিহঁতক পালোঁ। গাঁৱৰ এজনৰ পৰা পথাৰ কৰি দিম বুলি টকা 200 আনি জোনৰ হাতত দি পঠাইছোঁ, কিন্তু দেউতা পুতলা থিয়েটাৰ চালোঁ, ভাল লাগিলে বাৰু। ঘৰলৈ আহি গ'লোঁ আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ তেতিয়া, বাই বাই।